নমস্কাৰ ইয়ৰ চাইডিয়াৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি মই তোমালোকৰ ইংৰাজীৰ দ্বিতীয় পাঠ দ্য গোল্ডেন টাচৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে কি আছে চাই লওঁ আহাচোন read the sentences in the boxes and match them with the pictures write the name of each character in the space provided you may take help from the names in the box given below কি কোৱা আছে তলত কেইটামান নাম দি থোৱা আছে হলনে আৰু কেইখনমান পিকচাৰ দি থোৱা আছে দেখিছানে পিকচাৰ দি থোৱা আছে আৰু তেওঁলোকৰ বিষয়ে কিবা কেইটামান কাষত লিখি থোৱা আছে এনেকৈ লিখি থোৱা আছে এতিয়া কি কৰিব লাগে এই লিখি থোৱা কেইটাৰ লগত আমি তেওঁলোকৰ নামবোৰ আৰু ছবিবোৰ মিলাব লাগে হৈছেনে প্ৰথমতে কি আছে চোৱা প্ৰথমতে আছে শক্তিমান নেক্সটটো আছে হেৰি পটাৰ আৰু 3 নম্বৰটো আছে ৱণ্ডাৰ ৱুমেন এতিয়া বক্স কেইটাত কি দি থোৱা আছে আমি এবাৰ পঢ়ি লওঁ প্ৰথমতে দিছে হি ইজ এ ব্ৰেভ লয়েল এণ্ড কাইণ্ড য়ং উইজাৰ্ড সেকেণ্ডটো দিছে চি ইজ কাৰেজিয়াছ এণ্ড কম্পেশ্যনেট ছুপাৰ হিৰ'ইন আৰু 3 নম্বৰটো দিছে হি ইজ এ ছুপাৰ হিৰো হু ফাইটছ এগেইনষ্ট এভিল ফৰ্চেছ টু প্ৰটেক্ট হিউমেনিটি হ'লনে এতিয়া প্ৰথমটো কি দিছে হি ইজ ব্ৰেভ তেওঁ কি বুলি কৈছে সাহসী লয়েল সাধুতা এণ্ড কাইণ্ড য়ং উইজাৰ্ড আৰু এজন সৰু যাদুকৰ এতিয়া কোনটো হ'ব এইজন হ'বনে এইখন হ'বনে এইখন হ'ব ইয়াৰটো হ'ব এইটো আৰু ইয়াৰ নামটো কি ইয়াৰ নামটো হৈছে হেৰি পটাৰ হ'লনে নেক্সটটো কি দিছে চি ইজ এ কাৰেজিয়াছ এণ্ড কম্পেশ্যনেট ছুপাৰ হিৰ'ইন কি কৈছে তাই এগৰাকী সাহসী আৰু সহানুভূতিশীল ছুপাৰ হিৰ'ইন কাৰেজিয়াছ মানে হৈছে সাহসী কম্পেশ্যনেট মানে হৈছে সহানুভূতিশীল এতিয়া কোনজনী হ'ব এয়া হ'ব নামটো হৈছে কি ৱণ্ডাৰ ৱুমেন নেক্সট আছে হি ইজ এ ছুপাৰ হিৰো হু ফাইট এগেইনষ্ট এভিল ফৰ্চেছ টু প্ৰটেক্ট হিউমেনিটি এয়া কোনটো হ'ব থাকি গ'ল এই ফটোখন নামটো কি হ'ব শক্তিমান হৈছে ধৰিব পাৰিছানে এতিয়া নেক্সট তলত কি দিছে লেটছ টক ইমাজিন সামৱান উইথ এ মেজিক ৱাণ্ড wants to grant you superpower what superpower would you choose and why যে তোমাক কি ক'লে যাদুৰ এডাল জবা মাৰি এডাল লাঠি দিলে সেই লাঠিডালেদি তুমি কি ছুপাৰ পাৱাৰ তুমি চুজ কৰিবা আৰু কিয় কৰিবা সেইটো বিষয়ে তোমাক কথা পাতিবলৈ কৈছে লগৰখিনিৰ লগত কথা পাতিবলৈ কৈছে বা আলোচনা কৰিবলৈ কৈছে হৈছেনে এইখিনি আছিলে প্ৰথম ইয়াৰ ইন্ট্ৰডাকশ্যনটো পাঠটোৰ ইন্ট্ৰডাকশ্যনটো আছিলে এইটো পাঠটোৰ নামটো কি পাঠটোৰ নামটো হৈছে দ্য গোল্ডেন টাচ এতিয়া আমি ইয়াৰ মূল পাঠটোলৈ যাওঁ কি দি থোৱা আছে এতিয়া আমি পাঠটোলৈ যাওঁ লেটছ ৰিড দ্য ষ্টৰী দ্য গোল্ডেন টাচ আমাৰ সাধুটো পঢ়িবলৈ দিছে গোল্ডেন টাচৰ বিষয়ে Once upon a time, there was a king named Midas in ancient Greece. He was very rich but unhappy. কি কৈছিলে সময়ত পুৰণি গ্ৰীচত এজন ৰজা আছিল নামটো কি আছিলে মিডাছ তেওঁ কি আছিলে তেওঁ আছিলে বহুত ধনী কিন্তু তেওঁ সুখী নহয় আনহেপি সুখী নহয় তাৰ পাছত নেক্সট আছে কি বুলি তেওঁ ক'বলৈ আৰম্ভ কৰিছে আই ৱান্ট মোৰ মানি আই ৱান্ট মোৰ গ'ল্ড আই ৱান্ট টু দ্য ৰিচেষ্ট কিং অফ অল টাইম তেওঁ কি কৈছে মোক বহুত টকা পইচা লাগে মোক বহুত সোণ লাগে মই এই পৃথিৱীৰ ভিতৰত মই সকলো সময়তে যেন এজন বিখ্যাত আৰু চহকী ৰজা হৈ থাকিব পাৰোঁ মোক সেইটো লাগে তেওঁ কৈছে কোনে কৈছে কিং মিডাছে কৈছে তাৰপিছত কি কৈছে নেক্সট কন চাওঁ হি অলৱেজ লুক ফৰ ৱেজ টু গেট মানি এণ্ড গ'ল্ড তেওঁ সদায় কি কৰে সোণ
টকা পইচা এইখিনি লগতেই তেওঁ সদায় লাগি থাকে আৰু তেওঁ সেইখিনি সদায় প্ৰয়োজন হৈ থাকে বুলি কৈছে এতিয়া চাওঁ তাৰ তলত কি দিছে এদিনাখন one day King Midas came across a divine spirit he treated the divine spirit very well এদিনাখন কি হ'ল King Midasে divine spiritৰ ওচৰলৈ গ'ল হ'ল divine spiritক লগ পালে he treated the divine spirit very well তেওঁ divine spiritক কি কৰিলে অতি আদৰ সাদৰ কৰিলে আদৰ সাদৰ কৰাৰো কথা আছে কি কথা আছে চাই লওঁচোন ইয়াত কৈছে কি King you have been nice to me I am blessed I want to grant you one wish as a reward say what your wish is কি এই এজনে ডিভাইন স্পিৰিট জনে কৈছে যিজন যাদুকৰ ডিভাইন স্পিৰিট তেওঁ কৈছে যে কি আপোনাৰ লগত কথা বতৰা পাতি বৰ ভাল লাগিল আপুনি মোক ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে বৰ ভাল লাগিল এতিয়া মই আপোনাৰ এই আদৰ্শাদৰ বৰ সন্তুষ্ট হ'লোঁ এতিয়া মই আপোনাক এটা উইশ দিব বিচাৰিছোঁ অৰ্থাৎ এটা মানে আপোনাক বৰ মাগিব দিছোঁ যে কি আপুনি যি ইচ্ছাত আপুনি তাকে মোৰ পৰা বিচাৰিব পাৰে তেতিয়া তেওঁ মনত এটা লোভ লাগিল ৰজাজনৰ মনত এটা লোভ জাগিলে তেওঁ ৰজাজনে ক'লে থেংক ইউ ডিভাইন স্পিৰিট ধন্যবাদ ডিভাইন স্পিৰিট আপুনি মোক এই বৰ এটা দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেতিয়া তেওঁ ক'লে আকৌ ৰজাই ক'লে আই উইচ মই বিচাৰোঁ হোৱাট এভাৰ আই টাচ উড টাৰ্ণ ইনটু গ মই যি বস্তুৱেই চুওঁ লাগিলে সেই বস্তুবোৰ কি হৈ যাওক সোণ হৈ যাওক সেইবুলি তেওঁ বিচাৰিলে ডিভাইন স্পিৰিটৰ পৰা তেওঁ বিচাৰিলে তাৰপিছত ডিভাইন স্পিৰিটে ক'লে আৰ ইউ চিয়'ৰ তুমি ঠিকেই কৈছানে তুমি একেবাৰে জানি বুজিয়ে কথাটো কৈছানে সেইবুলি ক'লে দিছ উইচ মে লেড টু ট্ৰাবল তোমাৰ কিন্তু এইটো উইচে তোমাক কিন্তু পিছত বিপদ ঘটাব পাৰে তেতিয়া ডিভাইন স্পিৰিটে যেনিবা ৰজাজনক ক'লে তেতিয়া ৰজাজনে আকৌ ক'লে ইফ মাই উইচ ইজ ফুলফিল যদি মোৰ ইচ্ছাটো ফুলফিল হৈ যায় আই উইল গেট এ লট অফ গ'ল্ড তেতিয়া মই গোটেই সোণ পাই যাম আই উইল বি দ্য ৰিচেষ্ট কিং মই কি হৈ যাওঁ সকলোতকৈ ধনী ৰজা হৈ যাম ৰিচেষ্ট ধনী প্লিজ গ্ৰাণ্ট মি দিছ উইচ আপুনি মোক এই উইচটো গ্ৰাণ্ট কৰি দিয়ক এই উইচটো মোক ফুলফিল কৰি দিয়ক মানে তেতিয়া তেওঁ ডিভাইন স্পিৰিটজনে ক'লে এজ ইয়'ৰ উইচ তোমাৰ যি ইচ্ছা মই তাকে কৰিম এজ দ্য কিং ইনচিষ্টেড দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড হিম দ্য উইচ ৰজাজনে কি ক'লে ইচ্ছাৰ স্বত্তেও তেওঁ যেতিয়া ৰজাজনে যে একদম ইচ্ছা কৰিলে যে মোক এইটো লাগিবই তাৰমানে আকুৰগোজ হ'ল এইটো লাগিবই তেতিয়া ডিভাইন স্পিৰিটে কি কৰিলে তেওঁক সেই উইচটো তেওঁ যিটো মানে বৰ দিম বুলি কৈছিলে সেই বৰটো মানে কি কৰিলে গ্ৰাণ্ট কৰি দিলে দি দিলে তেওঁ তাৰপিছত এতিয়া কিং মিডাছে কি হ'ল চাওঁ কিং মিডাছ ৱাজ ভেৰি হেপ্পী টু গেট হিজ উইচ ফুলফিল্ড হি ৱান্টেড টু টেষ্ট হিজ মেজিকেল পাৱাৰ কি কৰিলে কিং মিডাছে যেতিয়া সেই বৰটো যেতিয়া পালে বৰটো পোৱাৰ পিছত তেওঁ অতি সুখ হ'ল অতি মানে একদম হেপ্পী হ'ল অতি সুখী হোৱাৰ পিছত তেওঁ কি কৰিলে সেই উইচটো খাটিবনে নাই তেওঁ চাবলৈ ইচ্ছা কৰিলে গতিকে তেওঁ কি কৰিলে এটা শিলগুটি এটা আছিলে ডাঙৰ শিলগুটি এটা আছিলে শিলগুটিত কি কৰিলে তেওঁ সেইটো টেষ্ট কৰিবলৈ বিচাৰিলে তেতিয়া ৰজাজনে কৈছে কিং মিডাছে কৈছে লেট মি টাচ দিছ ষ্ট'ন মই এই শিলগুটিটোকে টেষ্ট কৰি চাওঁচোন হয় নে নহয় তাৰ পাছত as soon as King Midas touched the stone it turned into gold যেতিয়া কিং মিডাছে সেই শিলগুটিটো চুই দিয়াৰ লগে লগে সেইটো কি হৈ গুচি গ'ল সোণলৈ ৰূপান্তৰিত হৈ গুচি গ'ল তেতিয়া কিং মিডাছে কৈছে ৱাও আনবিলিভেবল দ্য ষ্ট'ন হেজ টাৰ্ণ ইনটু গোল্ড লেট মি টাচ আদাৰ থিংছ টু যেতিয়া সোণলৈ যেতিয়া ৰূপান্তৰিত হৈ গ'ল তেতিয়া তেওঁ ভাবিলে যে এতিয়াতো মই বেলেগ বস্তুবোৰ আৰু চুব লাগিব মই বেলেগ বস্তুবোৰ আৰু চুই দিওঁ তেতিয়া চব সোণ হৈ গুচি যাব হোৱাট এভাৰ দ্য কিং টাচ টাৰ্ণ ইনটু গ'ল্ড যেতিয়া এতিয়া যিকোনো বস্তুৱে চুইছিল সেইবোৰ সকলো কি হৈ গৈছিল সোণলৈ ৰূপান্তৰিত হৈ গৈছিল তাৰপিছত কৈছে আনফৰ্চুনেটলি দ্য কিং কুড নট ইভেন ইট অৰ ড্ৰিংক এভৰিথিং হি টাচ টাৰ্ণ টু গ'ল্ড ইমিডিয়েটলি কিন্তু ৰজাই কি কৰিলে সেই বৰটো পোৱাৰ পিছত একো বস্তু খাবও নোৱাৰা হ'ল একো বস্তু পিবও নোৱাৰা হ'ল
যেতিয়াই তেওঁ যিটো বস্তু চুৱে সেই বস্তুটো ক'লৈ ৰূপান্তৰিত হৈ যায় সোণলৈ ৰূপান্তৰিত হৈ যায় কাৰণ তেওঁ সেইটো উইচ কৰিছিল উইচটো তেওঁ বিচাৰিছিলে যে কি বিচাৰিছিলে যে তেওঁ যিকোনো বস্তুৱেই চুৱক লাগিলে সেইটো লাগিলে পৰুৱা এটাই হওক বা হাতী এটাই হওক সৰু বস্তু বা ডাঙৰ বস্তু যিকোনো বস্তুৱে চুৱক লাগিলে সেইটো ক'লৈ কি হৈ যাব বুলি কৈছিলে যে সেইটো সোণ হৈ যাব বুলি তেওঁ ভাবিছিল মানে বিচাৰিছিলে তেতিয়া ৰজাজনে তেওঁ কৈছে অ' ন' হোৱাট হেভ আই ডান মই এইটো কি কৰি পেলালোঁ মাই ফুড হেজ টাৰ্ণ ইনটু গ'ল্ড মোৰ দেখোন খোৱা বস্তুবোৰ সোণলৈ ৰূপান্তৰিত হৈ গ'ল মই কেনেকৈ খাম আই কাণ্ট ইভেন ইট মইতো একো খাবই নোৱাৰা হ'লোঁ তাৰ পাছত কি হ'ল দ্য কিং ৱেণ্ট টু দ্য গাৰ্ডেন হি চ' হিজ ডটাৰ কামিং টৱাৰ্ডছ হিম তাৰপিছত কি হ'ল সেইখিনি দুখ মনেৰে তেওঁ ক'লৈ ওলাই আহিলে বাগিচালৈ ওলাই আহিলে বাগিচালৈ ওলাই আহোঁতে কি দেখিলে তাই জীয়েক মানে ৰজাৰ জীয়েক সেইফালৰ পৰা আহি আছে তেতিয়া কাম মাই চাইল্ড আহা মোৰ ছোৱালী মোৰ কেঁচুৱাজনী আহা তেতিয়া ছোৱালীজনীয়ে তেতিয়া ক'লে ফাদাৰ বুলি মাতি মাতি তেনেদৰে গৈ আছে এতিয়া কি হ'ল চোৱা দে হাগ ইচ আদাৰ তেওঁলোকে দুইটাই দুটাক হাগ কৰিবলৈ ল'লে সাৱটি ধৰিলে এজ চুন এজ মিডেছ টাচ দ্য ডটাৰ যেতিয়া মিডেছে নিজৰ জীয়েকক সাৱটি ধৰিলে চি টাৰ্ণ ইনটু এ ষ্টেচু অফ গ'ল্ড কি হৈ গ'ল তাই এটা সোণৰ ষ্টেচু অৰ্থাৎ সোণৰ মূৰ্তিলৈ ৰূপান্তৰিত হৈ গ'ল দ্য কিং ৱাজ শ্বক ৰজা কি হৈ গুচি গ'ল শ্বকড হৈ গ'ল কি হ'ব এতিয়া এলছ হোৱাট হেভ আই ডান আই লষ্ট মাই চাইল্ড চি জাষ্ট এ ষ্টেচু নাও এতিয়া কি হ'ব এতিয়া মই কি কৰি পেলালোঁ মই মোৰ নিজৰ ছোৱালীক মই হেৰুৱাই পেলালোঁ তাই কি হৈ গ'ল এটা ষ্টেচু হৈ গুচি গ'ল এটা প্ৰতিমূৰ্তি হৈ পেলাই গুচি গ'ল হি চ ডেট এভৰিথিং হি টাচ টাৰ্ণ ইনটু গ'ল্ড তেওঁ দেখিলে যে মই যিবোৰ বস্তু চুইছিলোঁ সকলো বস্তুৱেই গ'ল্ড হৈ গুচি গ'ল দ্য কিংছ হেপিনেছ টাৰ্ণ ইনটু ডেছপায়াৰ এণ্ড হি ক্ৰাইড লাউডলি তেতিয়া কি হৈ গ'ল ৰজাৰ যিখিনি সুখ আছিলে সেই সুখখিনি দুখলৈ ৰূপান্তৰিত হৈ গ'ল আৰু তেওঁ ডাঙৰকৈ চিঞৰি চিঞৰি কান্দিব লাগিলে দ্য ডিভাইন স্পিৰিট হাৰ্ড মিডেছ ক্ৰাইং ডিভাইন স্পিৰিটে কি কৰিছিলে ৰজাজনৰ সেই ডাঙৰকৈ যে কান্দিছিলে কান্দোনটো শুনা পাইছিল হি এপিয়াৰ্ড বিফ'ৰ কিং মিডেছ তেওঁ ৰজাৰ সন্মুখত উপস্থিত হ'ল কিং মিডেছ ইউ লুক ছেড যে ৰজা মিডেছ আপোনাক দেখোন বৰ দুখিত যেন লাগিছে কি হৈছে হোৱাট হেপেন কি হৈছে ৰজাই তেতিয়া ক'লে আই এম ইন ট্ৰাবল মই বৰ বিপদত পৰিছোঁ তেতিয়া ডিভাইন স্পিৰিটে ৰজাক ক'লে যে ডু ইউ ৱান্ট মি টু টেক উইচ বেক যে তুমি মোক যিটো আপুনি মোৰ পৰা বৰ খুজিছিলে সেই বৰটো আকৌ উভতাই দিব বিচাৰে নেকি তেতিয়া ৰজাজনে কয় প্লিজ ডু কৰাচোন লৈ যোৱা দেন গ' এণ্ড তেতিয়া আকৌ ডিভাইন স্পিৰিটে ক'লে দেন গ' এণ্ড ৱাছ ইয়'ৰ হেণ্ডছ ইন দ্য ৰিভাৰ ইউ উইল গেট ৰিড অফ দ্য গল্ডেন টাচ তুমি কি কৰা যোৱা আৰু নদী এখনত হাতটো ধুই আহা বুলি ক'লে ইউ উইল গেট ৰিড আ গল্ডেন টাচ তেতিয়া তোমাৰ কি হ'ব যিবোৰ বস্তু তুমি চুইছিলা সোণ হৈ গৈছিলে সেই সোণৰ হোৱা প্ৰক্ৰিয়াটো নাইকিয়া হৈ যাব তেতিয়া লৰালৰিকৈ গৈ পেলাই এখন নদী পালেগৈ নদীত গৈ পেলাই তেওঁ কি ক'লে লেট মি ৱাছ মাই হেণ্ডছ ফাৰ্ষ্ট এণ্ড ৰান টু দ্য গাৰ্ডেন তেওঁ কি কৰিলে মই প্ৰথমতে মোৰ হাতখন ধুই লওঁ হাতখন ধোৱাৰ পিছত মই ক'লৈ যাম গাৰ্ডেনলৈ যাম কিয় গাৰ্ডেনলৈ যাব কাৰণ তাই কোন আছে জীয়েকজনী মূৰ্তি হৈ আছে হয় নহয় তাৰপিছত কি কৰিলে দ্য ৱাটাৰ অফ দ্য ৰিভাৰ ৱাছড এৱে দ্য গল্ডেন টাচ ৰজাই কি কৰিলে সেই তাৰ পানীয়ে যেতিয়া হাতটো ধোৱাৰ পিছত গল্ডেন টাচটো তাৰ পৰা নাইকিয়া হৈ গ'ল এতিয়া ইয়াৰ পিছত কি দিছে চাওঁ হি হাৰিড টু দ্য গাৰ্ডেন He hugged the gold statue of the princess. As soon as the king touched it, the princess came back to life. তেওঁ কি কৰিলে একদম লৰালৰিকৈ গাৰ্ডেনলৈ গ'ল গাৰ্ডেনলৈ গৈ পেলাই কি কৰিলে
তেওঁ গোল্ডেন ষ্টেচু হৈ থকা অৰ্থাৎ সোণৰ প্ৰতিমূৰ্তি হৈ থকা নিজৰ ৰাজকুমাৰীগৰাকীক কি কৰিলে সাৱটি ধৰি পেলাই চুই দিলে যেতিয়া তেওঁ ৰজাই যেতিয়া চুই দিয়াৰ লগে লগে তেওঁ আগৰ অৱস্থালৈ ঘূৰি আহিল তেতিয়া প্ৰিন্সেছগৰাকীয়ে তেতিয়া মাতিলে যে ফাদাৰ তেতিয়া তেওঁ ৰজাজনে ক'লে অ' ডিয়েৰ আই এম ছ' হেপ্পী ডেট ইউ আৰ বেক মই অত্যন্ত সুখী যে তুমি কি ক'লা আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিলা তাৰপিছত কি দিছে চাওঁ দ্য ডে অনৱাৰ্ডছ কিং মিডেছ বিকাম এ চেঞ্জ পাৰ্চন আৰু সেইদিনাৰ পৰাই তেওঁ কি হৈ গ'ল কিং মিডেছ এজন বেলেগ পাৰ্চন হৈ গ'ল তেওঁ আগতে যিটো লোভ কৰিছিলে সোণ টকা পইচাৰ প্ৰতি সেই সোণ টকা পইচাটোৰ পৰা তেওঁ আঁতৰি গ'ল তেওঁ ক'লে লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ তেওঁ কৈছে কি মৰম আৰু সুখীয়ে হৈছে আটাইতকৈ মূল্যৱান সম্পদ দে আৰ অ'থ মোৰ দেন গ'ল্ড এণ্ড মানি এইবোৰ কিন্তু সোণ টকা পইচাতকৈ ঊৰ্ধত নহয় ওপৰত নহয় হৈছেনে কিং মিডেছ লাৰ্ণ টু বি হেপ্পী উইথ হোৱাট হি হেড হি লিভ হেপ্পিলি দেয়াৰ আফটাৰ কিং মিডেছে সুখীৰ এটা নতুন সংজ্ঞা পালে এটা নতুন জ্ঞান পালে আৰু ইয়াৰ পিছৰ পৰা তেওঁ সুখে সন্তোষে থাকিবলৈ ল'লে অৰ্থাৎ কাহিনীটোৰ পৰা কি বুজিলা যে অতি লোভ কৰিলে কি হয় মৃত্যু হয় অৰ্থাৎ লোভেই পাপ পাপেই মৃত্যু বুলি এষাৰ কথা আছে বেছিকৈ লোভ কৰিছিলে বেছিকৈ লোভ কৰাৰ কাৰণে কি হৈ গ'ল তেওঁ নিজৰ জীয়েককো সোণলৈ ৰূপান্তৰিত হৈ গ'ল তেওঁ ইমানেই সোণ আৰু পইচাৰ প্ৰতি তেওঁ লোভ আছিলে তেওঁ সেইকাৰণে কি কৈছিলে যে মই যিবোৰ বস্তু চুওঁ সেইবোৰ বস্তুৱে কি হৈ যাব লাগিব সোণ হৈ যাব লাগিব বুলি কৈছিলে হয়নে যেতিয়া তেওঁ ডিভাইন স্পিৰিটজনে কি ক'লে তথাস্তু বুলি কৈ পেলাই তেওঁ আঁতৰি গুচি গ'ল যেতিয়া আঁতৰি গুচি যোৱাৰ লগে লগে তেওঁ যিবোৰ বস্তু চলে আনকি তেওঁ খাবও নোৱাৰে একো বস্তু চব কি হৈ গুচি যায় চব সোণেই হৈ গুচি যায় হ'লনে গতিকে তেওঁ নিজৰ জীয়েককো সোণ হৈ গুচি গ'ল তেওঁ সোণ হৈ যোৱাৰ লগে লগে তেওঁৰ মনটো ইমান বেয়া লাগিল যে মোৰ জীয়েকজনীও সোণ হৈ গুচি গ'ল কি হ'ব এতিয়া মই কাৰ লগত কথা পাতিম কি কৰিম কিবোৰ হ'ব সেইবুলি ভাবি পেলাই তেওঁ আকৌ ডিভাইন স্পিৰিটজন এদিন আহিলে তেতিয়া তেওঁ ক'লে তুমি এইটো ঘূৰাই ল'ব বিচৰা নেকি তেতিয়া কিং মিডেছে ক'লে আপুনি মই এইটো ঘূৰাই লওক মোৰ এইটো নালাগে আৰু তেতিয়া তেওঁ এখন নদীৰ পাৰলৈ গৈ পেলাই হাতটো ধুই পেলাই জীয়েকক চুই দিলে আৰু তাৰ পৰাই তেওঁ আকৌ পুনৰ আগৰ জীৱনলৈ ঘূৰি আহিলে এতিয়া ধৰিব পাৰিছানে যে অতি লোভ কৰিব নাপায় লোভেই পাপ পাপেই মৃত্যু এতিয়া ইয়াৰ কিছুমান ৱৰ্ড মিনিং দি থোৱা আছে ৱৰ্ড মিনিংবোৰ কি দিছে প্ৰথম দিছে এক্সাইটেড তাৰপিছত আছে ইনচিষ্টেড তাৰপিছত আছে ৰিপ্ৰেণ্টিং তাৰপিছত আছে গ্ৰাণ্ট তাৰপিছত আছে শ্বকড ধৰিব পাৰিছানে এইকেইটা এবাৰ তোমালোকে চাবা আৰু তোমালোকে যদি কিবা বুজি নাই পোৱা তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট ছেকশ্যনত এটা কমেণ্ট কৰি দিবা কিটো অংশ বুজি পোৱা নাই তেতিয়া মই তোমালোকক আকৌ বুজাই দিম এতিয়া যাওঁ আহা আমি কুৱেশ্যন আনচাৰৰ ফালে কুৱেশ্যন আনচাৰকেইটা কি দি থোৱা আছে প্ৰথম কুৱেশ্যনটো দিছে হোৱাট ডিড কিং উইচ ফৰ যে ৰজাই তেওঁ কি উইচ বিচাৰিছিলে তেওঁ যিকোনো বস্তুৱেই চুৱক লাগিলে সেইটো ক'লৈ যাব সোণলৈ ৰূপান্তৰিত হ'ব লাগিব তেওঁ সেইটো উইচ বিচাৰিছিলে গতিকে এনচাৰটো কেনেকৈ লিখিবা চাওঁ আহাচোন এনচাৰটো হ'ব দ্য কিং উইচ ডেট এভৰিথিং হি টাচ উড টাৰ্ণ ইনটু গ'ল্ড তেওঁ যিকোনো বস্তুৱেই যাতে চুৱে সেই বস্তুটো কি হৈ যায় সোণলৈ ৰূপান্তৰিত হৈ যায় 2 নম্বৰটো দিছে হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ ৰজাই তেওঁ যিটো পাৱাৰ পাইছিলে ডিভাইন স্পিৰিটৰ পৰা সেই পাৱাৰটো তেওঁ ক'ত মানে প্ৰয়োগ কৰিছিলে কেনেদৰে প্ৰয়োগ কৰিছিলে দ্য কিং টেষ্টেড হিজ পাৱাৰ বাই টাচিং এ ষ্ট'ন এণ্ড এ ফ্লাৱাৰ এণ্ড বোথ টাৰ্ণ ইনটু গ'ল্ড যে ৰজাই প্ৰথম কি কৰিছিলে এটা ডাঙৰ শিলগুটিত তেওঁ নিজৰ পৰীক্ষাটো কৰিছিলে পৰীক্ষাটো কেনেকৈ কৰিছিলে তেওঁ সেইটো চুই দিয়াৰ লগে লগে সেইটো কি হৈ গুচি গৈছিলে সোণ হৈ গুচি গৈছিলে আৰু এজোপা ফুলতো কৰিছিলে হৈছেনে আৰু সেই দুইটা ক'লৈ কি হৈ গুচি গৈছিলে সোণ হৈ গুচি গৈছিলে নেক্সট 3 নম্বৰটো দিছে হোৱাট হেপেন টু দ্য প্ৰিন্সেছ হুৱেন দ্য কিং হাগড হাৰ যে কি ঘটিছিলে যেতিয়া ৰজাই নিজৰ ৰাজকুমাৰীগৰাকীক যেতিয়া সাবটি ধৰিছিলে তেতিয়া কি হৈছিলে এনচাৰটো হৈছে হুৱেন দ্য কিং হাগ দ্য প্ৰিন্সেছ শ্বি টাৰ্ণ ইনটু এ গল্ডেন ষ্টেচু কি হ'ল
যেতিয়া ৰজাই নিজৰ প্ৰিন্সেছগৰাকীক সাৱটি ধৰিলে তেতিয়া তাই কি হৈ গুচি গ'ল এটা সোণৰ প্ৰতিমূৰ্তি হৈ গুচি গ'ল তেতিয়া ধৰিব পাৰিছা এতিয়া ডি নম্বৰ কুৱেশ্যনটো কি দিছে ডি নম্বৰ কুৱেশ্যনটো দিছে হাউ ডিড দ্য কিং গেট ৰিড অফ হিজ গল্ডেন টাচ যে ৰজাই নিজৰ সেই গল্ডেন টাচ অৰ্থাৎ সোণালী হাতখন নিজৰ সোণালী হাতখন মানে কেনেদৰে আকৌ কি কৰিছিলে আকৌ আগৰ অৱস্থালৈ আনিছিলে যাতে চুলিও যাতে কোনো বস্তু শুদ্ধ হৈ নাযায় আগৰ অৱস্থালৈ কেনেকৈ আনিছিলে এনচাৰটো হৈছে দ্য ডিভাইন স্পিৰিট told the king to go and wash himself in the river Pectoras to get rid of the golden touch. কি হৈছিলে ডিভাইন স্পিৰিটক তেওঁক এখন ৰিভাৰলৈ যাবলৈ কৈছিলে আৰু নদী এখনলৈ যাবলৈ কৈছিলে নদীখনত গৈ পেলাই হাতখন ধুই আহিবলৈ কৈছিলে ধুই অহাৰ পিছতে তেওঁ যিকোনো বস্তু চুৱে সেইটো আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব আৰু লাষ্টৰ কুৱেশ্যনটো কি দিছে লাষ্টৰ কুৱেশ্যনটো দিছে হোৱাট লেছন ডিড কিং মিডেছ লাৰ্ণ এট দ্য এণ্ড শেষত ৰজা মিডেছে কি শিক্ষা লাভ কৰিছিলে যে কিং মিডেছ লাৰ্ণ ডেট গ'ল ইজ নট মোৰ প্ৰিচিয়াছ দেন লাভ ৰিলেশ্যনশ্বিপ এণ্ড হেপিনেছ যে শেষৰ সময়ছোৱাত তেওঁ এইটোৱেই শিক্ষা পাইছিলে যে কি যে মৰম ৰিলেশ্যনশ্বিপ অৰ্থাৎ সম্পৰ্ক বা সম্বন্ধ আৰু সুখতকৈ সোণ ডাঙৰ হ'ব নোৱাৰে হ'ব পাৰিছানে পিছৰ কুৱেশ্যনটো দি থৈছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ তলত কেইটামান ষ্টেটমেণ্ট দি থোৱা আছে সেইকেইটা চাবলৈ কৈছে পুট এ টিক অন দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড ক্ৰছ অন দ্য ইনকাৰেক্ট ওৱানছ যিটো শুদ্ধ তাত ৰাইট চিন দিবলৈ কৈছে আৰু যিটো ভুল তাত ক্ৰছ মাৰ্ক দিবলৈ কৈছে এক নম্বৰটো কি দিছে এক নম্বৰটো দিছে মিডেছ ৱাজ ভেৰি হেপ্পী উইথ হিজ ৱেল্থ মিডেছে নিজৰ সম্পত্তিখিনি লৈ পেলাই অতি সুখী আছিলে সেইটো হয়নে নহয় গতিকে সেইটো আছিলে হয় দুই নম্বৰটো আছিলে দ্য কিং টেষ্টেড হিজ নিউ পাৱাৰ বাই টাচিং এ ষ্ট'ন নিজৰ কি বুলি কয় সেইটো নিজে যিটো পাৱাৰ পাইছিলে সেই পাৱাৰটোক তেওঁ ক'ত লৈ পেলাই তেওঁ কি ক'ত মানে প্ৰয়োগ কৰিছিলে এটা শিলত প্ৰয়োগ কৰিছিলে বুলি দিছে এইটো হয়নে হয় তিনি নম্বৰটো দিছে দেয়াৰ ডিভাইন স্পিৰিট ডিড নট ৱাৰ্ণ মিডেছ ডিভাইন স্পিৰিটে মিডেছক কিন্তু ৱাৰ্ণ কৰা নাছিলে এইটো হয় জানো তেওঁ ৱাৰ্ণ কৰিছিলে নে নাই তেওঁ মানে যে তুমি চাই ল'বা তুমি এইটো সঁচাকৈ তুমি বিচাৰিছানে তেওঁ সেইটো সেইবুলি কৈছিলে নে নাই ডিভাইন স্পিৰিটে তেতিয়া সেইটো হ'ব ক্ৰছ মাৰ্ক হ'ব ইয়াত ডি নম্বৰটো দিছে when মিডেছ টাচ এ ষ্ট'ন যেতিয়া মিডেছে এটা শিলগুটি চুইছিলে ইট টাৰ্ণ ইনটু গ'ল্ড এইটো গ'ল্ডলৈ ৰূপান্তৰিত হৈছিলে হয়নে নহয় এইটো হয় নেক্সটটো দিছে ই নম্বৰটো দ্য ডিভাইন স্পিৰিট ডিড নট ছল্ভ মিডেছ প্ৰব্লেম ডিভাইন স্পিৰিটে কিন্তু তেওঁৰ প্ৰব্লেমটো ছল্ভ কৰা নাছিলে হয় জানো তেওঁ ছল্ভ কৰিছিলে নে ডিভাইন স্পিৰিটজনে কৰিছিলে গতিকে এইটো হ'ব ভুল হৈ গৈছে দুই নম্বৰ কেইটা এতিয়া তিনি নম্বৰ কুৱেশ্যনটো কি আছে আমি চাই লওঁ এতিয়া কি দিছে চাবা তিনি নম্বৰটো ৰিড দ্য চেণ্টেঞ্চেছ বিল' এণ্ড ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট উইথ এ ৱৰ্ড ফ্ৰম দ্য বক্স তলত কেইটামান চেণ্টেঞ্চ দি থোৱা আছে সেই চেণ্টেঞ্চ কেইটাৰ পৰা বক্সত যিকেইটা শব্দ দি থোৱা আছে সেই শব্দকেইটাৰ পৰা আমি কি কৰিব লাগে সলনি কৰিব লাগে অৰ্থাৎ এই আণ্ডাৰলাইন যে কৰি থোৱা আছে এই আণ্ডাৰলাইন কৰাকেইটা চেঞ্জ কৰি দিব লাগে অৰ্থাৎ সমাৰ্থক শব্দ এক নম্বৰটো দিছে মিডেছ ৱাজ ছাৰপ্ৰাইজ ইয়াত মানে শ্বক মানে হৈছে কি আচৰিত হোৱা এক্সাইটেড মানে হৈছে আনন্দিত হোৱা গ্ৰাণ্টেড মানে হৈছে কোনোবা এটা বস্তু গ্ৰাণ্ট কৰা অৰ্থাৎ ফুলফিল কৰা ইনচিষ্টেড মানে হৈছে আকুৰগোজ মনোভাৱ এটা এক নম্বৰ দিছে মিডেছ ৱাজ ছাৰপ্ৰাইজ মানে কি হ'ব ইয়াত কোনটো হ'ব শ্বকড হ'বনে এক্সাইটেড হ'বনে গ্ৰাণ্টেড হ'বনে ইনচিষ্টেড হ'ব শ্বকড হোৱা এতিয়া এক নম্বৰটো হ'ব এইটো শ্বকড দুই নম্বৰ দিছে এটা ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইচ
যে ডিভাইন স্পিৰিটে তেওঁৰ যিটো ৰজাৰ যিটো ড্ৰিম সেইটো ড্ৰিমটো কি কৰিছিলে ফুলফিল কৰিছিলে এতিয়া কোনটো হ'ব ইয়াত গ্ৰাণ্টেড হ'বনে এক্সাইটেড হ'বনে ইনচিষ্ট হ'ব এতিয়া ইয়াত হ'ব গ্ৰাণ্ট এইটো হ'ব 2 নম্বৰটো হ'ব গ্ৰাণ্ট 3 নম্বৰটো দিছে মিডেজ ডিমাণ্ডেড ফ'ৰ্চফুলি ডেট হিজ উইচ বি ফুলফিল মিডেছে তেওঁৰ যিটো ডিমাণ্ড অৰ্থাৎ যিটো তেওঁ উইচ সেইটো উইচটো তেওঁ ফুলফিল কৰিবলৈ কাৰণে একদম মানে উঠি পৰি লাগিছিলে এতিয়া কোনটো হ'ব সেইটো ইনচিষ্টেড হ'ব এইটো 3 নম্বৰটোত হ'ব এইটো 3 নম্বৰত হ'ব তাৰপিছত 4 নম্বৰ দিছে মিডেছ ৱাজ হেপ্পী এণ্ড এনথুচিয়াষ্টিক ৱেন হিজ উইচ ৱাজ ফুলফিল যে মিডেছে কি হৈছিলে সুখী হৈছিলে যেতিয়া তেওঁ উইচটো ফুলফিল হৈছিলে এতিয়া ইয়াত কোনটো হ'ব ইয়াত এনচাৰটো হ'ব এক্সাইটেড ধৰিব পাৰিলা গতিকে আজিলৈ ইমানেই যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিবা যদি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু প্ৰয়োজন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে আগলৈ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ দি থাকিবলৈ মই উৎসাহ পাওঁ গতিকে আজিলৈ ইমানেই ধন্যবাদ